নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। ভিডিঅ'টো যদি চাই ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে মই আগবঢ়া প্ৰত্যেকটো ভিডিঅ' আপোনালোকে সকলোতকৈ আগত দেখিবলৈ পায়। বলক তেনে আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি আজি যাম দেওহাল, চৰাইদেউ পাহাৰৰ দেওহাল। বলক। আমি এতিয়া পাই গ'লোহি মিঠা পুখুৰী, dolbagan অঞ্চলৰ মিঠা পুখুৰী। এইটো চাৰিকিনাৰটো দেখাই দিছোঁ বাৰু। মিঠাই না মিঠাই মিঠাই বেছি দৌৰে জুম কৰোঁ নাই, জুম কৰি পিনে চাৰিকিনাৰটো দেখাই দিছোঁ আপোনালোকক। চাওক, এইটো হৈছে মিঠা পুখুৰী। ইয়াৰ বিষয়ে সবিশেষ একোৱেই নাজানো ক'বলৈ গ'লে, অকল নামটো জানো যে মিঠা পুখুৰী। এইটোৱে হৈছে মিঠা পুখুৰী। এতিয়া আমি যাম দেওহাল। বলক দেওহালৰ পৰা ঘূৰি আহোঁগৈ। বলক বলক বলক। আৰু অলপ দূৰ গ'লে দেওহাল পামগৈ। ৰাস্তাও যে মাজে মাজে ভাল, মাজে মাজে বেয়া। চাবলৈ এইটো ৰাস্তা পকা হ'ব লাগিছিলে, কাৰণ আহোম যুগতেই দেওহাল প্ৰতিষ্ঠা হৈছিলে। ইয়াৰ পৰা এতিয়াই মানে অলপতো উন্নতি হ'ব লাগিছিলে। পাই গ'লে আমি দেওহাল। বাইক পাৰ্কিং কৰি হৈ গৈছে। এতিয়া যাওঁ ভিতৰৰ পৰা আহোঁগৈ। আপোনাক তুলিলে নেকি? ছোৱালীজনী আছে। এইখন বৰ্ডখন সন্মুখৰ পৰা কিমান সুন্দৰকৈ সজাই ৰাখিছে আজিও। এই তাহানিটো গৌৰী দেওহাল। বলক আৰু অলপ ভিতৰত সোমাই আহোঁ। বলক 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 আৰু অলপ ভিতৰৰ পৰা আহোঁগৈ। সেইফালে ঘৰকেইটা আছে। ঘৰকেইটা কি কৰিব? ইমান সুন্দৰকৈ ৰাখিছে। ইয়ালৈ আহিলেতো ঘৰলৈ ঘূৰি যাবলৈ মন নাযায়। এইটো কাষতে পুখুৰী খন্দা আছে। এইখন হৈছে পাহাৰ, বহুত ওখ পাহাৰখন। এতিয়া য'ত মানে পূজা পাৰ্বন কৰিছিলে এই আহোম চুকাফাই, তো মানে সেই পাহাৰখনৰ ওপৰলৈ যাম দেই। বলক লগে লগে গৈ থাকোঁ। এয়া পালোহি। এতিয়া আমি ওপৰলৈ যাম। দেওহাল, দেওহাল মানে হৈছে আহোমসকলে দেওহালক কি আছিলে পাহৰি গৈছো নহয়। এই দেওহাল আহোম ভাষাত চাউৰেন ৰং বুলি কোৱা হৈছিলে।
বেকাকে যাম ব'ল সবিশেষ নাজানো হ'লেও যিমানটো পাৰিছোঁ ক'বলৈ চেষ্টা কৰিছোঁ। থৈ 1253 খ্ৰীষ্টাব্দত চাওলুং চুকাফাই চৰাইদেউ পাহাৰৰ শিখৰত পূজা অৰ্চনা কৰিবৰ বাবে দেওশাল প্ৰতিষ্ঠা কৰিছিলে। ইয়াত আছে যে তাৰপৰা কি আছিলে পাহৰি গৈছোঁ বাৰু অলপমান। চাওলুং চুকাফাৰ আগৰচোৱাত এইডোখৰ বৰাহী ৰজাই পূজা অৰ্চনা কৰিছিলে। তেতিয়া দেওঘৰ দেও পাহাৰ বুলি আছিলে। তাৰপৰা যেতিয়া চুকাফাই চৰাইদেউত ৰাজধানী পাতিলে, ৰাজধানী পতাৰ পাছত বৰাহী ৰজাই উপহাৰ হিচাপে দিছিলে দেওঘৰটো। দেওঘৰ নহয়, এই কিবা এটা দেও হয়। তাৰপৰা এতিয়া এইটো হ'ল দেওহাল হ'ল। দেওহালত পূজা অৰ্চনা কৰিবৰ বাবে চুকাফাই বহুতো বিষয়াপদৰ নিয়োগ কৰিছিলে। বিষয়াপদকেইটা চুকাফাই পূজা অৰ্চনা কৰিবৰ বাবে তিনিটা বিষয় পদৰ সৃষ্টি কৰিছিলে। দেওধাই বৰুৱা, দেওধাই ফুকন আৰু বাইলুং ফুকন এই তিনিটা বিষয়া পদৰ সৃষ্টি কৰিছিলে। তেওঁলোকে পূজা অৰ্চনা কৰিছিলে মাত্ৰ। দোকান হৈছিল ওপৰত বহিম দিয়া। আমি এতিয়া ওপৰলৈ গৈ আছো। ওপৰ মানে এইডোখৰ একদম ভাবিব নোৱাৰে, ওপৰ মানে বহুত ওপৰ হয়। অলপ বহিলে ব্লগ আমাৰ লগে লগে গৈ থাকো। ভাবিব নাই হৈ গ'ল। এইটো হৈছে দেওশালৰ মানে য'ত পূজা অৰ্চনা কৰিছিলে সেই জেগাডোখৰ। এইটো দেওঘৰ। হয়তো বৰ্তমানে ইয়াত পূজা অৰ্চনা কৰি থকা হয়। এতিয়া আমি ওপৰলৈ যাম। এখন বৰ্ড মানে চৰাইদেউ সম্পূৰ্ণ নামটো ইয়াত আছে চেৰাইদেউ। আগতে চেৰাইদেউ আছিলে। চেৰাইদেউ মানে নগৰ ধুনীয়া পাহাৰ। নগৰ ধুনীয়া পাহাৰ নে নগৰ জিলিকা পাহাৰ আছিলে পাহৰিলোঁ। এইটো খুটাটো যে শিলৰ খুটাটোতে মোৰ আগতে এবাৰ নামটো মোৰ বটালি লিখা এটা আনিছিলোঁ। সেইটোৱে নামটো লিখি থৈছিলোঁ। নাম বুলি নহয়, অকল মোৰ নৱজ্যোতি ঠাইত এনটো লিখি থৈ গৈছিলোঁ। কোনটোত আছিলে এতিয়া কোনোবা এডোখৰত আছে, ৰ'ব দেই দেখাই আছোঁ। এইটো এই তলত এইটো এনটো মানে ডাঠকৈ লিখি থৈ গৈছিলোঁ আগত কেতিয়া আহিছিলোঁ, হয়তো 6 এবছৰ হৈ গ'ল চাগে। সেই তেতিয়াই আহোঁতে মই এইটো নামটো লিখি থৈ গৈছিলোঁ। তাত আহোমসকলৰ বিভিন্ন ধৰণৰ পূজা অৰ্চনা সভা সমিতি পতাৰ উপৰিও হিন্দুসকলেও বিভিন্ন ধৰণৰ পূজা পাতল কৰিছিলে। ইয়াত
বিভিন্ন ধৰণৰ বলি বিধান কৰিছিলে। বলি বিধান মানে হাঁহ, কুকুৰা, গৰু, ছাগলী সকলোবোৰ বলি বিধান কৰিছিলে এই ঘৰতে। চাৰি স্কুৱাৰটো চব বৰ পৰা কিমান সুন্দৰ লাগে। একদম ভাব হৈছে। বলক এতিয়া ঘৰলৈ যাওঁ।